কবিতাৰ শিৰোনাম বুজা পৰা। কবি ৰবীন্দ্ৰনাথ ঠাকুৰ। মনেৰে আজি কোৱা যে ভাল বেয়া যিয়েই আহক সত্য বুলি লোৱা সহজে। কোনোবাই তোমাক ভাল পায়, কোনোবাই ভাল নাপায়, কোনোবাই আছে বিলাই, কাৰোবাৰ যে ফুটা কৰি এটাও নাই। এই স্বভাৱ কিছুখিনি সিহঁতৰ, তোমাৰো আছে কিছু পৰিমাণৰ। এই স্বভাৱৰ যি বুজিলোঁ সকলোৰে বাবে নহয় সকলো। তোমাক কিমানেই দিব ফাঁকি, তুমিও দিবা যত। তোমাৰ ভোগত অলপ পৰিব, পৰৰ ভোগত পৰিব কত। মানধাতাৰ সময়ৰ পৰা চলি আহিছে এনেদৰে, তোমাৰ কি এনে ভাগ্য? আঘাতৰ পৰা বচাই তোমাক কৰিব যজ্ঞ। মনেৰে আজি কোৱা যে ভাল বেয়া যিয়েই আহক সত্য বুলি লোৱা সহজে। বহুতো বতাহ ধুমুহা পাৰ হৈ আহিলা সুখৰ বন্দৰলৈ। পানীৰ তলত পাহাৰ আছিল, আঘাত হানি বুকুৰ অন্তৰলৈ। মুহূৰ্ততে কামিহাড় উঠিল কঁপি হৈ বেদনাহত। সেই বুলিয়েই সকলোৰে লগত কাজিয়া কৰি মৰিব লাগিব জানো? ভাহি থাকিব পাৰা যদি চোৱা, সেয়াই সবাতোকৈ শ্ৰেয়। নোৱাৰা যদি বিনা বাক্যে টুপ কৰি ডুবি যোৱা। এয়া একো অপূৰ্ব নহয়, ঘটনা সামান্য নিচেই। শংকা য'ত নকৰে কোনেও জাহাজ তাতেই ডুবেগৈ। মনেৰে সেয়ে কোৱা যে ভাল বেয়া যিয়েই আহক সত্য বুলি লোৱা সহজে। তুমি ভবামতে সকলো নহয়, তুমিও নোহোৱা আনে ভবামতে। তুমি মৰা কাৰোবাৰ ঠেলাত, কোনোবা মৰে তোমাৰ হেঁচাত। তথাপি ভাবি চাবলৈ গ'লে ইমান কিহৰ টনাটনি? তেনেদৰে হাত আগবঢ়ালে সুখ পোৱা যায় বহুখিনি। তথাপি আকাশ সুনীল হৈ থাকে, মধুৰ হৈ থাকে পুৱাৰ পোহৰ। মৰণ আহিলে হঠাৎ দেখা যায় মৰাতকৈ জীয়াই থকাই প্ৰিয়। যাৰ কাৰণে চকু মুদি বোৱাই দিলোঁ অশ্ৰু সলিল, তেওঁলোকৰ বাদেও দেখোঁ বিশ্বভুৱন বিৰাট বিশাল। মনেৰে সেয়ে কোৱা যে ভাল বেয়া যিয়েই আহক সত্য বুলি লোৱা সহজে। নিজৰ ছায়া বিৰাট কৰি অস্তাচলত বহি বহি আন্ধাৰ কৰি তোলা যদি জীৱন যাত্ৰা নিজৰ দুখত বিধিৰ সৈতে বিবাদ কৰি নিজৰ ভৰিতেই আছা কুঠাৰ মাৰি। দোহাই কৰোঁ এনে কামৰ পৰা বিৰত থকা যিমান শীঘ্ৰে পাৰা। অকণমানতে কান্দি কাটি কলহে কলহে চকুলো টুকি মনৰ সৈতে এক প্ৰকাৰ কৰিলোঁ আভাই বুজা পৰা। তাৰ পাছত আন্ধাৰ কোঠাত প্ৰদীপ গছি জ্বলাই তলা। পাহৰি যোৱা ভাই কাৰ সৈতে কিমানখিনি তফাত হলা। মনেৰে সেয়ে কোৱা যে ভাল বেয়া যিয়েই আহক সত্য বুলি লোৱা সহজে।